নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে জানি লওঁ কোনকেইটা ৰাশিৰ ভোলেনাথৰ কৃপাত ভাগ্য খুলিব গৈ আছে, তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওক যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবই, লগতে সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি মূল ভিডিঅ'লৈ আগবাঢ়ি যাওঁ। বন্ধুসকল, ভোলেনাথৰ কৃপাত এইকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খুলিব। এওঁলোকৰ ভাগ্যৰ মুখ খোলা দেখা হ'ব, যাৰ দ্বাৰা এওঁলোকে জীৱনত উন্নতি লাভ কৰিব আৰু বিভিন্ন দিশত সফলতা লাভ কৰিব। বিশেষকৈ ভোলেনাথৰ কৃপা থাকিলে মানুহে জীৱনত কেতিয়াও হাৰ মানিব লগা নহয়, আৰু এওঁলোকৰ ক্ষেত্ৰতে সেয়া হ'ব, ক'তো হাৰ মানিব লগা নহ'ব। জীৱনত সুখ লাভ কৰিব, আনন্দিত হৈ থাকিব, ঘৰ সংসাৰতো সুখ শান্তি ভাগ্য বৃদ্ধি হ'ব, জীৱনত বিভিন্ন দিশত সফলতা লাভ কৰিব। এই বিশেষভাৱে ভাগ্য জ্বলি উঠা ৰাশিকেইটা হৈছে মেষ, বৃশ্চিক, মিথুন আৰু ধনু ৰাশি। বন্ধুসকল, এই চাৰিটা হৈছে প্ৰধান ৰাশি যিকেইটাৰ ভোলেনাথৰ কৃপাত ভাগ্য খুলিব গৈ আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ এষ্ট্ৰলজি বিষয়ক ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।